হেল্ল' ভিউৱাৰ্ছ, RKB ড্ৰিম ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইয়াৰ আগতে মই যিটো বিহুৱতীসকলৰ বাবে উপযোগী গহনাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াইছিলোঁ, সেই ভিডিঅ'টিত আপোনালোকে যথেষ্ট সঁহাৰি আগবঢ়াইছে, তাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ। আজি মই আপোনালোকক এটা চিম্পল ডিজাইনৰ আধুনিক অসমীয়া গহনা প্ৰস্তুত কৰি দেখুৱাম বুলি ভাবিছোঁ। লগতে আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টি চোৱা নাই এতিয়ালৈকে, তেনেহ'লে ডেছক্ৰিপশ্যনত মই লিংক দি দিম। লিংকটোত গৈ মোৰ আগৰ ভিডিঅ'টি চাই ল'ব পাৰিব, নতুবা এই ভিডিঅ'টিৰ শেষৰ ফালে মই গহনা কেইপদৰ ফটোকেইখন এড কৰি দিম। যদি আপোনালোকে কোনোবাই ল'ব বিচাৰে, তেনেহ'লে গহনা কেইপদৰ স্ক্ৰীনশ্বট লৈ মোৰ ভিডিঅ'টিৰ স্ক্ৰীনত শ্বেয়াৰ কৰা নাম্বাৰটোত মোক যোগাযোগ কৰিব পাৰিব। মইনাকণক শুৱাই লৈ মই ভিডিঅ'টো প্ৰস্তুত কৰিম বুলি ভাবিছিলোঁ, কিন্তু ল'ৰাই আজি বিচনাত হোৱাৰ নামেই নোলোৱা হ'ল। সেইবাবে মইনাকণক কেনেকৈ লৈয়ে মই ভিডিঅ'টো বনাবলৈ আগবাঢ়িছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গহনা পদৰ বাবে মই এনেদৰে 5টা মণি বনাই লৈছোঁ, 3টা অলপ ডাঙৰকৈ আৰু 2টা অলপ সৰুকৈ, আৰু লৈছোঁ অলপমান ৰঙা মণি, অলপমান ক'লা মণি, আৰু লৈছোঁ সোণালী ৰঙৰ অলপমান মণি, আৰু ইয়াৰ উপৰি এতিয়া মই প্ৰথমতে ফুলিৰ টপ অংশটো প্ৰস্তুত কৰি ল'বৰ বাবে মল্ডিডোখৰ অলপ পাউডাৰ দি ভালদৰে মঠি লৈছোঁ। মল্ডিডখিনি ভালদৰে মাৰি হোৱাৰ পিছত 2টা ভাগত ভগাই লৈ এনেদৰে শ্বেপ দি তলৰ ফালে আৰপিন কেইটা সুমুৱাই অলপ সময়ৰ বাবে শুকাবলৈ এৰি দিছোঁ। এতিয়া মণিডাল প্ৰস্তুত কৰি লওঁ। এয়া হৈছে আজি তৈয়াৰ কৰা গহনা পদৰ ফাইনেল লুক। কণমানিটিৰ লগত ব্যস্ত হৈ থাকিব লগা হোৱাৰ বাবে সকলোখিনি সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা কৰিব। আচলতে এই গহনা পদ মোৰ এগৰাকী বান্ধৱীৰ কাৰণে তৈয়াৰ কৰি উলিয়াইছোঁ। কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব দেই।